শিলা শিলা গানটো মানে 40% শ্বুটিং মানে এই ৰাস্তাটোতে মানে কৰা হৈছিল। কি এনেকৈ চালে আপোনালোকে এই জুবিন দাৰ যে মানে যিখন থাম্বনেইলখন আছিল আৰু এনেকৈ ইয়াতে মানে ক্লিক কৰা আৰু ইয়াৰ পৰাই মানে এইটো এখন পাৰখন যে মানে দেখা। হে গাইজ, ৱেলকাম টু এ নিউ ভিডিঅ'। জীৱনত বহুতো ঘাট প্ৰতিঘাত পাৰ কৰি আকৌ মই আহি গ'লোঁ আজি আপোনালোকৰ মাজলৈ। এয়া আপোনালোকৰ মোবাইল স্ক্ৰীণত চাই আছে মানৱ। মানে মই এতিয়া বৰ্তমান এনেকুৱা এটা ৰাস্তাত আছোঁ ন, এই ৰাস্তাটোত আপোনালোকে কি হৈছিল গম পায়নে? এই ৰাস্তাটোত মানে জুবিন দাৰ যে মানে শিলা শিলা গানটো যে সেই গানটো মানে 40% মানে এই ৰাস্তাটোতে মানে শ্বুটিং কৰা হৈছিল। মই বাৰু সকলোবিলাক দেখুৱাম, আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে সকলোৱে চাই থাকিব। এইটোৱে হৈছে মানে সেইটো ৰাস্তাটো আৰু এইটো ফাল আৰু একফাল হৈছে আপোনালোকৰ এইটো ফাল আৰু এই ৰাস্তাটোতে মানে জুবিন দাৰ মানে সেই শিলা শিলা গানটো মানে শ্বুটিং কৰিছিল। আগতে দলংখন আছে, সেই দলংখনত যাম বাৰু। সেই দলংখনত যাই পেলাই মই কৈ আছোঁ যে এইখিনি মানে কোনটো পাৰ্ট হয়। আৰু তেতিয়া মানে এই ৰাস্তাটোৰ মানে এই যিবিলাক মানে এইবিলাক গছ গছনিবিলাক আৰু ইমান মানে ডাঙৰ হোৱা নাছিল। কাৰণ জুবিন দাৰ শিলা শিলা মানে গানটো যদি আপুনি এতিয়া বৰ্তমান যদি মানে ইউটিউবত যদি মানে চালে বস্তুটো মানে 5 বছৰ 6 বছৰ আগতে মানে আপলোড কৰা আছে। তেতিয়া গছবিলাক জাষ্ট ৰুইছিল, সেইকাৰণে মানে ইমান ডাঙৰ হোৱা নাছিল। আৰু এতিয়াতো বাৰু বহুত বেছিয়ে মানে ডাঙৰ হৈ গ'ল। আৰু তাৰ লগতে ইয়াৰে যিটো এটা ভিউ চাওক না গাইছ, গোটেই সেউজীয়া গোটেই চাৰৰ চাইডটো মানে সেউজীয়া আৰু গোটেইবিলাক মানে সেউজীয়া আৰু তাৰ লগতে এইটো ভিউ চাওক, কি ধুনীয়া এটা নাজাৰা হয়নে নহয় চাওক আপোনালোকে। আৰু তালৈকে বাৰু গৈ আছোঁ, তালৈকে গৈ পেলাই মেইন দলংখনত দেখুৱাই আছোঁ আৰু মই আপোনালোকক গোটেই মানে লোকেশ্যনটো মানে দেখাই দিম। মানে লোকেশ্যনটো আৰু কোনফালৰ পৰা আহিলে কোনফালে আপোনালোকে পাব। প্লিজ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। আৰু এনেকৈতো মুখেদি ক'লেতো বাৰু বিশ্বাস নকৰিব পাৰে আপোনালোকে। মই এইটো ভিডিঅ'তে মানে চাইডৰ ফালে আপোনালোকে চাই লওক। মই মানে লগাই থৈ দিছোঁ সেই জুবিন দাৰ মানে গানটো আৰু যিখিনি মানে পাৰ্ট মানে ইয়াত মানে শ্বুটিং কৰা হৈছিল, সেইখিনি পাৰ্টখিনি মই ইয়াতে মানে লগাই থৈ দিছোঁ, আপোনালোকে চাই লওক। কি ক'ব মানে গাইজ, আৰু মানে ইয়াৰে মানে ভিডিঅ' মানে বৰ্তমান মানে নাহে আৰু মানে ব্লগ হওক আপোনালোকে শ্বুটিং ভিডিঅ' হওক একোৱে নাই। মানে এটা দুটা ভিডিঅ' আপোনালোকে পাই যাব পাৰে। আৰু আজি মই আহিছোঁ গাইজ, মানে ব্ৰেণ্ড আহিছে মানে পূৰা ধামাকা গাইজ। আৰু মোৰ লগত আহিছে এইটো দেখিছেনে গাইজ, চাল্লা এইবিলাক চাওক, পথাৰ চাওক গছ পথাৰ চাওক, কি ধুনীয়া চাৰিওফালে সেউজীয়া আৰু ৰাস্তাটোৰ মানে যিটো এটা মানে ভিউ আপোনালোকে চাওক না, ইয়াত মানে ফটো চটো তুলিব হওক মানে মজা আৰু মানে মজা। আৰু এতিয়া বৰ্তমান মানে দলংখন মানে আহি পালোঁ। আৰু এই দলংখনৰ পৰা আপোনালোকে যদি মানে চাই এনেকৈ, তেতিয়া এনেকৈ চালে আপোনালোকে এই জুবিন দাৰ যে মানে যিখন থাম্বনেইলখন আছিল আৰু এনেকৈ আপোনালোকে যদি মানে থাম্বনেইলখন যে মানে আছিল যে মানে ভিডিঅ'টোত, আৰু সেই থাম্বনেইলখন মানে ইয়াতে মানে ক্লিক কৰা আৰু ইয়াৰ পৰাই মানে এইটো এখন পাৰখন যে মানে দেখা পায়। আৰু যদি আপোনাৰ থাম্বনেইলখন চাইছে নিশ্চয় চাগে গমে পাইছে। আৰু শিলা শিলা গানৰ বাৰু সেইবিলাক মই লগাই দিছোঁ, আপোনালোকে দেখাই পাই আছে। কি ক'ব গাইজ, বুজিছেনে? এইবিলাক ঠাই আচলতে মানে ভাইৰেল হ'ব লাগে, কিন্তু নহয় গাইজ। চাওক ভিউ চাওক। এতিয়া গাইজ বৰ্তমান এনেকৈ দলংখনতে মানে আছোঁ। এই দলংখনে হৈছে মানে ইয়াতো মানে শ্বুটিং কৰিছিল। আৰু মই এইখিনি ক্লিপখিনি বাৰু লগাই দিছোঁ, আপোনালোকে চাই লওক। ওপৰ ফালে আহি আছে আৰু আপোনালোকে এনেকৈ সেইটো ফাল দি আহিব পাৰে, মানে এইটো ফাল দি আহিব পাৰে দলংখনত। আৰু আজিলৈকে কোনো যদি অহা নাই প্লিজ ইয়াতে একবাৰ আহক, আহি গ'লে ধুনীয়া এটা ভিউ মজা মানে। আৰু গোটেই সেউজীয়া এইবিলাক চাওক, গোটেই সেউজীয়া এনেকৈ ইফালেও সেউজীয়া মানে চাৰো চাইডটো মানে সেউজীয়া, মাজেদি ৰাস্তাটো কি ধুনীয়া এটা গাইজ। আপোনালোকে সকলোৱে ইয়াতে আহক, ভিডিঅ' বনাওক, এনজয় কৰক আৰু মোৰ দৰে কম সময়ত ভাইৰেল হৈ যাওক। আৰু এই ঠাইখিনি যদি লোকেশ্যনটো যদি লাগে আপোনালোকক, তেতিয়াহ'লে কমেণ্টত লোকেশ্যন বুলি কৈ দিব, মই ধুনীয়াকৈ আপোনালোকে এড্ৰেছটো মই দি দিম, আপোনালোকে ইয়াতে মানে আহিব পাৰে। আৰু আপোনালোকে জুবিন দাৰ মানে চবতছে মানে পপুলাৰ গানৰ ভিতৰত এই যিটো শিলা শিলা গানটো যিটো মানে ইয়াত শ্বুটিং কৰিছিল, সেইটো মানে 4 নম্বৰ গান হয়। 4 নম্বৰ গাইজ, ভাবক কিমান ভিউ আহিব লাগিব, কিমান কি আহিব লাগিব। 4 নম্বৰ স্থানত পাইছে এইখিনি ঠাইত শ্বুটিং কৰা গানটো গাইজ।
কি ধুনীয়া গাইছ ঠাইটো আপোনালোকে প্লিজ একবাৰ আহিব ইয়াতে বহুত মজা হ'ব মই কৈ দিছোঁ বাৰে বাৰে ভিউ চাওক না গাইছ ভিউ চাওক কি ধুনীয়া ৱাও মজা এতিয়া গাইছ 5টামান বাজিল কাৰণ আমি আহোঁতে অলপ দেৰি হৈ গ'ল যিহেতু কাম থাকে আৰু কামো কৰোঁ ন সেইকাৰণে অকণমান দেৰি হৈ গ'ল আৰু আপোনালোকে মানে কেমেৰাত যেনেকুৱা দেখিছে ন মানে ঠাইটো আৰু ৰিয়েলত মানে তাতকৈ বেছি ভাল বহুত বেছি ভাল পাব আপোনালোকে মানে ইয়াতে সেইকাৰণে কি ধুনীয়া চাৰিওফালে চাওক গোটেই সেউজীয়া 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 তাৰ মাজতে এখন দলংখন য'ত নেকি জুবিন দাৰ থাম্বনেইলটো বনোৱা হৈছিল গাইছ এনেকৈ গাইছ এই পাহাৰখন যে আছে এনেকৈ গাইছ দেখিছে কি ধুনীয়া মজা আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে আমাৰ প্ৰাণৰ শিল্পী আমাৰ প্ৰাণ হয় জুবিন দাক বহুত জলদি মানে ন্যায়টো দিয়ক বহুত জলদি ন্যায়টো দিয়ক কাৰণ গোটেই অসমবাসী মানে ৰখি আছে মানে ন্যায়টোৰ কাৰণে প্লিজ ন্যায়টো দিয়ক এনেকুৱা এজন মানুহক মানে সিহঁতে মানে সেই কাল বিকাশকেইটা মানে মাৰি লৈ গৈছে সিহঁতক মানে উচিত শাস্তি দিব লাগে বুজিছেনে গাইছ উচিত শাস্তি দিব লাগে একদম গাইছ ইয়াতে থাকিলোঁ বহুত টাইম এতিয়া মোটামুটি আপোনালোকৰ 5:40 মান হৈ গ'ল এতিয়া আমি ঘৰত যাওঁ আৰু এই ঠাইখিনি গাইছ ৱাও বিউটিফুল আৰু গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ' চাই ভাল পাইছে সকলোৱে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এই ঠাইখিনিত আহিবলৈ নাপাহৰিব আৰু যদি লোকেশ্যন লাগে মোক তলত কমেণ্ট কৰিব আৰু গাইছ এইখিনিতে জীৱনটোত গাইছ বুলিবলৈনো কি আছে আমাৰ 2 দিনীয়া জীৱন হাঁহি ফূৰ্তি কৰি ধেমালি কৰি থাকক তো বাই বাই